আজি আমার ওটা রথযাত্রা। এই রথযাত্রা ভালভাবে যাতে শেষ হয়, সম্পূর্ণ হয়, সেইটোৱে আমি কামনা কৰোঁ। আজি 9 দিন ধৰি মাহীয়েকৰ ঘৰত আছিল। আজি মূল উভতি গৈ আছে নিজ স্থানত। সেইখিনি কৈ মই মোৰ নমস্কার। যে আমরা ঠগড়ে গ্রামবাসী জগন্নাথ মন্দির উপলক্ষে ভাই 1 বছর ব্যাপী আজকে ফেরারত ভাবে আমরা সমগ্র জনগণ একসঙ্গে গঠিত হয়েছি। এর কারণে আমরা সবাই আনন্দিত যে আবার 1 বছর পরে শুনে আবার রথ আগমন হবে। বেশি কিছু লাগে। আজ জগন্নাথের উল্টা রথযাত্রা যাচ্ছে, এখানে হাজার হাজার লোকের সমাগম হচ্ছে। আমাদের যাতে এই উল্টা রথ খুব সুন্দরভাবে জয় জগন্নাথ পৌঁছায়, এটাই আমার শুভকামনা। আশীর্বাদ করুন। जय जगन्नाथ। जय जगन्नाथ। इसके बाद हम लोगों ने यहाँ के जो व्यवसायी हैं, जो दुकानदार हैं, इसके साथ ही बाहर से भी जो सहयोग हमें मिला, अच्छा, और जितने हिंदू धर्म सनातनी हैं सबने इसमें सहयोग किया। और जो हमने जितना व्यवस्था हम कर पाए यहाँ पे किए। सभी को पानी शरबत जो भी हो हमने क्या कहें, नींबू पानी है वगैरह, ऑरेंज पानी है वगैरह, सबसे सेवा किया हमने। আমার ফকিরা গ্রাম যেটো জগন্নাথ দেব রথযাত্রা হয়, আমার যেটো জগন্নাথ দেব রথযাত্রা আজি পুনরাগমন যাত্রা, যেটো আমার উল্টা রথযাত্রা বলি কয়। আজি 24 জুলাই, আজি 24 জুলাই শুক্রবার। আজি আমার ফকিরা গ্রাম কুমারগঞ্জ বজারের পৰা যেটো জগন্নাথ দেব রথযাত্রা ওলায়, আজি সেইটো আজি আমার ফকিরা গ্রাম যেটো লোকনাথ মন্দির হয়, ফকিরা গ্রামের লোকনাথ মন্দিরটো আমার জগন্নাথ মাহীয়েকৰ বাড়ি। ইয়াতে আজি জগন্নাথ 9 দিন থাকি আজি পুনরাগমন কৰিব, যেটো আমার উল্টা রথযাত্রা বুলি কয়। মই এইটো মানে সমগ্র ৰাইজক এইটো মানে ধন্যবাদ দিব বিচাৰোঁ যে ইমান আনন্দ আৰু উল্লাসৰে যেটো আমাৰ জগন্নাথ দেৱৰ ৰথযাত্ৰা ফকিৰা গ্ৰামত হৈ আছে, সেইটো মানে ধন্যবাদ দিব বিচাৰিম যে ইমান ভক্তপ্ৰাণা ৰাইজ একত্ৰ হৈ আমাৰ ফকিৰা গ্ৰামৰ যেটো জগন্নাথৰ ৰথযাত্ৰা হৈ আছে, এইটো একত্ৰ হৈ যে আমাৰ মানে সনাতন ধৰ্মৰ যেটো মানে আমাৰ বৈশিষ্ট্য, আমাৰ যেটো ধৰ্ম, সেইটো ধৰ্মৰ মানে আমি এইটো ক'ব যে আমাৰ ফকিৰা গ্ৰামৰ ৰাইজ আৰু দূৰ দূৰান্তৰ পৰা ৰাইজসকল যিবিলাক আহিছে, ভক্তপ্ৰাণ ৰাইজ আহিছে, সেইটো মানে আমাৰ সনাতন ধৰ্মৰ যেটো মানে বৈশিষ্ট্য, সেইটো প্ৰকাশ কৰিবৰ কাৰণে আমাৰ এই সনাতন ধৰ্মৰ এটা মিলন মেলা, ভক্ত আৰু ভগৱানৰ মিলন মেলা। মই এইটো ক'ব বিচাৰোঁ যে ভগৱানৰ ওচৰত যে আমাৰ ফকিৰা গ্ৰামৰ যেটো ৰথযাত্ৰা হৈ আছে, ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিম যে ভগৱান জগন্নাথ যেটো ৰথযাত্ৰা সমগ্ৰ বিশ্বত আজি হৈ আছে, পুনৰাগমন ৰথযাত্ৰা, মই এইটো ক'ব বিচাৰিম যে ভগৱানৰ চৰণত মানে এপাই পুষ্প নিবেদন কৰি এইটো প্ৰাৰ্থনা কৰিম ভগৱান জগন্নাথ যেন মানে জগতৰ মংগল কৰে। আৰু এইটো ক'ব বিচাৰোঁ যে আজি 9 দিন ব্যাপী যে মাহীয়েকৰ ঘৰত থাকি আজি চকুৰ পানীৰে মাহীয়েকে বিদায় দি আছে জগন্নাথক, এবছৰৰ কাৰণে জগন্নাথ আকৌ মূল মন্দিৰত উভতি যাব। সেইটোৱে ক'ব যে জগন্নাথ জগতৰ যেন মংগল কৰে।